গাইজ আজি মই এয়া চাওক কাপোৰৰ নাই এয়া জুৱেলাৰী কালেকশ্যন লৈ আহিছো আপোনালোকক দেখাবলৈ আছো যদি ভাল লগা স্ক্ৰীনত নাম্বাৰ দিব স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব এয়া চাওক এই তিনিটা বেলেগ বেলেগ ডিজাইনৰ হয় এয়া চাওক বহুত বেছি ধুনীয়া হয় যদি আপোনালোকৰ পছন্দ হয় স্ক্ৰীনত নাম্বাৰ দিব স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব এয়া মই এবাৰ দেখাই দিছো কেনেকুৱা দেখি এয়া চাওকচোন কি ধুনীয়া দে মই এটা পিন্ধি আছো এই সেটকেইটাও দেখাম এয়া টু সেট আৰু এনেকুৱা কাণফুলি সেইও দেখাম আপোনালোকক ফাৰ্ষ্ট মই দেখাই লৈছো এইকেইটা এয়া চাওক ইয়াৰ দাম হ'ব আপোনাৰ 550 তিনিটা এই তিনিটাৰ প্ৰাইস একে হ'ব 550 কে যদি কাৰোবাৰ পছন্দ হয় লৈ ল'ব নেক্সট লৈছো মই এই দুটা বহুত বেছি ধুনীয়া হয় দুটা চাই লওক ইয়াৰ প্ৰাইস হৈছে আপোনাৰ 450 যদি ভাল লগা হয় বা পছন্দৰ ভিতৰত হয় স্ক্ৰীনশ্বট ল'ব হোৱাটছআপ কৰিব এয়া চাওক এবাৰ আৰু তিনিটা সেট লৈ আহিছো ইমান ধুনীয়া সেট আপোনালোকক কি কম মই নিজেও পিন্ধি আছো কেনেকুৱা লাগিছে চাওকচোন এয়া এইটো সেট হয় গলৰ আৰু এইটো কানৰ এয়া ডিজাইন বিলাক সব বেলেগ বেলেগ হ'ব এয়া চাওক এইটো এটা ফাৰ্ষ্ট সেট দেখাইছো এয়া চাওক এইটো গলৰ আৰু এয়া আছে কাণফুলি মই যেনেকুৱা পিন্ধি আছো না একদম সেম টু সেম হয় কিন্তু ডিজাইনটো অলপ অলপ বেলেগ থাকিব চাই ল'ব এইটো এটা আছে নেক্সট এইটো এটা আছে আৰু এটা দেখাইছো মই আৰু এটা আছে এইটো এটা এয়া চাওক বহুত বেছি ধুনীয়া হয় পিন্ধিলেও ভাল লাগিব বহুতে সিম্পল টাইপত এনেকুৱা বিচাৰি থাকে গতিকে আজি এনেকুৱা আনিছো যদি ভাল লগা হয় স্ক্ৰীনত নাম্বাৰ দিব স্ক্ৰীনশ্বট ল'ব হোৱাটছআপ কৰিব আৰু ইয়াৰে প্ৰাইস কেইটা হৈছে আপোনাৰ 1000 কে মই দুটামান এডিষ্টনৰ বহুত ধুনীয়া ধুনীয়া মংগল চিত্ৰ এয়া চাম মই আপোনালোকক দেখাই দিছো বহুতে বেছি ধুনীয়া হয় যদি আপোনালোকৰ পছন্দ হয় স্ক্ৰীনত নাম্বাৰ দিব স্ক্ৰীনশ্বট ল'ব হোৱাটছআপ কৰিব ইয়াৰ প্ৰাইসটো হৈছে আপোনাৰ 250 গাইস মই আৰু দুটা প্ৰিমিয়াম কোৱালিটিৰ আপোনালোকক মংগল চিত্ৰ দেখাইছো এয়া চাওক বহুত বেছি ধুনীয়া হয় মই আপোনালোকক পিন্ধি দেখাও তেতিয়া আপোনালোকে অনুমান কৰিব পাৰিব চুটিটো কেনেকুৱা কি হয় এয়া চাওক মই পিন্ধি দেখাইছো আপোনালোকক এয়া চাওক চুটিটো কিমান হয় তেতিয়া অনুমান কৰি লওক এইটো এটা আৰু এইটো এটা আৰু ইয়াৰ প্ৰাইস হ'ব আপোনাৰ 350 বাকি আজি এইখিনি ষ্টক দেখাইছো পিছলে মই আৰু ষ্টক দেখাম যদি আপোনালোকৰ দোকানৰ পৰা লয় আমাৰ দোকান আছে বাইহাটা চাৰিআলিত ডেসক্ৰিপচনত থাকিব দোকানৰ এড্ৰেছ তো তাৰ পৰা যদি লয় আপোনালোকৰ ইয়াৰ পৰা শিপিং চাৰ্জটো কাটি যাব আৰু যদি অনলাইন লয় তেনেহলে যেটো প্ৰাইস মই কৈছো হেতু প্ৰাইসে হ'ব বাকি আজি ভিডিওটো ইমানতে শেষ কৰিছো যদি ভিডিওটো চাই ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু কোনোবাই বিচাৰিলে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব আজিলৈ বাই বাই